নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা অতি উদ্বেগজনক খবৰ আজি হৈছে 24 জুলাই এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে এটা অতি ভয়ংকৰ খবৰ এবাৰ কৰোনা মহামাৰীৰ পিছতে ৰাজ্যত আহি পৰিছে জাপানিজ এনকেফেলাইটিছৰ আতংক এবাৰ ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ আতংকৰ সৃষ্টি হৈছে ৰাজ্যবাসীৰ কাৰণে এটা অতি উদ্বেগজনক খবৰ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছৰ আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও জিএমচিএইচত চিকিৎসাধীন হৈ আছে বৰ্তমানে 39 জন জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ এটা অতি ডাঙৰ খবৰ জনাইছো ইয়াৰ ভিতৰত 11 জন ৰোগী আইসিইউত ভৰ্তি কৰোৱা হৈছে মাৰাত্মক ভাইৰাছত এতিয়া আক্ৰান্ত হৈ পৰিছে কেইবাজনো লোক আৰু 39 জন লোক বৰ্তমানে আক্ৰান্ত হৈ আছে এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈকে জিএমচিএইচত আহিছে 56 গৰাকী জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগী সমগ্ৰ ৰাজ্যতে বৰ্তমানলৈকে জাপানিজ এনকেফেলাইটিছত মৃত্যু হৈছে 38 জনকৈ লোকৰ আৰু আক্ৰান্ত হৈছে সৰ্বমুঠ 251 জন লোক ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে আন এটা ডাঙৰ খবৰ আজি ৰাজ্যত নাটনি হৈছে গেছ চিলিণ্ডাৰৰ ৰাজ্যত নাটনি হ'ব অনাগত দিনতো গেছ চিলিণ্ডাৰৰ ৰাজ্যত নাটনি হ'ব ৰন্ধন গেছ সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব ৰন্ধন গেছৰ পৰিবহণ সেৱা বন্ধ থাকিব 7 টাকৈ ৰন্ধন গেছৰ প্ৰকল্পৰ পৰিবহণ সেৱা IOCL কৰ্তৃপক্ষৰ বিৰুদ্ধে পৰিবহণ সংস্থাৰ অনিৰ্দিষ্টকাললৈ ধৰ্মঘট বন্ধ থাকিব উত্তৰ গুৱাহাটী খৰপাৰা মিৰ্জা গোপানাৰী তিনিচুকীয়া বঙাইগাঁও লগতে ডিমাপুৰ শিলচৰ আৰু দুলিয়াজান বটলিং প্লাণ্টৰ সম্পূৰ্ণ পৰিবহণ সেৱা বন্ধৰ ফলত বটলিং প্লাণ্টত আবদ্ধ হৈ পৰিব কেইবা সহস্ৰাধিক ৰন্ধন গেছ কঢ়িওৱা বাহন আৰু ইতিমধ্যে জনাই আছো আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যত নাটনি হ'ব ৰন্ধন গেছ আৰু কোৱা হৈছে সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ ৰাজ্যত বন্ধ থাকিব ৰন্ধন গেছৰ পৰিবহণ সেৱা